নমস্কাৰ টাইম ফৰ আসাম নামৰ চেনেলটোত মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কাকত ফাদিল সন্দৰ্ভত এইবাৰ বিধানসভাত চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। লগতে পান কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহিছে এটা অত্যন্ত জৰুৰী খবৰ। পান কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেদৰে সংযোগ কৰিব অভিষেক জনাম এই ভিডিঅ'টোৰ মাধ্যমত। আনহাতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাকত ফাদিলৰ প্ৰসংগত বিধানসভা চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে চতুৰ্থ দিনা কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈ পৰে বিধানসভা চৌহদ। মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিলৰ প্ৰসংগক লৈ কংগ্ৰেছে বিধানসভা চৌহদত অসম চৰকাৰ হাই হাই, শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক আদি শ্লোগানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদেৰে উত্তাল কৰি তোলে বিধানসভা চৌহদ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কসকলে ইয়াতে প্লে কাৰ্ড লৈ কাকত ফাদিলৰ উচিত তদন্ত দাবী কৰে। প্ৰতিবাদ সাব্যস্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ঘটনাৰ তদন্ত CID-য়ে ভালদৰে কৰক। আমি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ যোগেদি তদন্ত কৰাৰ দাবী জনাইছিলো। আনহাতে এই ঘটনাত জড়িত লোকসকলক শাস্তি দিয়াৰ দাবী জনাই তেওঁ কয় যে প্ৰশ্ন কাকত ফাদিল হোৱাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া বিধানসভাৰ স্পষ্টভাৱে জনাব লাগে। শিক্ষাৰ্থীয়ে ভয় খাই আছে যে প্ৰশ্ন কাকত ক্ৰয় কৰি বহুত স্থান দখল কৰিবলৈ গৈ আছে। উল্লেখযোগ্য যে ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা গণিত বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে, যাক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ উচিত তদন্ত দাবী কৰিছে। ৰকিবুল হুছেইনে কয় যে গণিত বিষয়ৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো গাপ দিয়া হৈছে, এই বিষয়টো তদন্ত হ'ব লাগে বুলি উল্লেখ কৰে তেওঁ। লগতে সেৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰতো তেওঁ তদন্তৰ দাবী কৰে। উল্লেখযোগ্য যে সোমবাৰে অনুষ্ঠিত হ'বলগীয়া উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয়টোক লৈ বৰ্তমান উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য। এবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্ৰক তথা শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী বিভিন্ন দল সংগঠনে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেৱল ঘটনাটোৰ CID তদন্তৰ কথা ঘোষণা কৰাৰ বাহিৰে বিশেষ একো মন্তব্য কৰাৰ পৰা বিৰত আছে। ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, পান কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহিছে এটা অত্যন্ত জৰুৰী খবৰ। 31 মাৰ্চৰ ভিতৰত কৰিব লাগিব পান আধাৰ কাৰ্ড লিংক। মুহূৰ্তত জনাবলৈ ওলাইছে এটা ব্ৰেকিং নিউজ। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ নিৰ্দেশনা অনুসৰি এই বছৰৰ 31 মাৰ্চৰ ভিতৰত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগে আৰু ইয়াতে বহুতৰে মনত এটা প্ৰশ্ন বিয়পি আছে, বাবে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নেকি? সাধাৰণতে এনে কৰাটো স্বাভাৱিক, কিয় নহয়? পেন কাৰ্ড হৈছে এজন ভাৰতীয় নাগৰিকৰ বিত্তীয় বিষয়ৰ প্ৰমাণ, আনহাতে আধাৰ কাৰ্ডে বাকী সকলোবোৰ প্ৰমাণ দিয়ে। মাজত সংযোগ ৰখাটো বাধ্যতামূলক যেন লাগিব পাৰে, কিন্তু যদি আপুনি কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ নিৰ্দেশনা ভালদৰে লক্ষ্য কৰে তেন্তে এই সন্দৰ্ভত সকলো বিভ্ৰান্তিৰ অৱসান ঘটিব। ইয়াত কোৱা হৈছে যে এই বছৰৰ 31 মাৰ্চৰ ভিতৰতে যিকোনো ভাৰতীয় নাগৰিকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড কাৰ বাবে লিংক কৰাটো বাধ্যতামূলক? কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ নিৰ্দেশনা অনুসৰি প্ৰতিজন ভাৰতৰ নাগৰিকে যাৰ পেন কাৰ্ড 1 জুলাই 2017 তাৰিখে বা তাৰ আগতে জাৰি কৰা হৈছে, এই বছৰৰ 31 মাৰ্চৰ ভিতৰতে তেওঁলোকৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগে। যদি আপুনি নকৰে তেন্তে আপোনাৰ কি হ'ব? সৰল উত্তৰটো হৈছে পেন কাৰ্ড নিষ্ক্ৰিয় কৰা হ'ব। ফলস্বৰূপে পেন কাৰ্ডৰ সৈতে যিকোনো বিত্তীয় লেনদেন আৰু সম্ভৱ নহ'ব। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেদৰে লিংক কৰিব? প্ৰথমে আপুনি আয়কৰ বিভাগৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা হয় পেন নম্বৰ লগইন ID হিচাপে ব্যৱহাৰ কৰিব লাগিব। লগইন ID পাছৱৰ্ড জন্ম তাৰিখৰ সৈতে লগইন কৰক। এটা পপ আপ উইন্ডো খুলিব য'ত পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰা হ'ব। পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সকলো তথ্য একত্ৰিত কৰি লিংক নাও অপশ্যনত ক্লিক কৰক আৰু তেতিয়া পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক সফল হ'ব। ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট, ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত আৰু ধুমুহা। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা ভয়ংকৰ খবৰ। আগন্তুক 3-4 দিনলৈ
ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে 15 মাৰ্চৰ পৰা 18 মাৰ্চলৈকে ৰাজ্যৰ প্ৰচুৰ বৰষুণৰ লগতে ধুমুহা বজ্ৰপাত শিল বৰষুণ অহাৰ সম্ভাৱনা আছে। 15 মাৰ্চত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান অনুসৰি আজি ৰাজ্যৰ বিভিন্ন স্থানতে প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে, লগতে ধুমুহা ঢেৰেকণি শিল বৰষুণ অহাৰ সম্ভাৱনা আছে। আনহাতে আন কেইদিনত কিছু ঠাইত প্ৰবল বৃষ্টিপাতৰ লগতে কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি মঙ্গলবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানতে বৰষুণ আৰম্ভ হৈছে। বৰষুণৰ লগতে ঢেৰেকণি বতাহ অহাও পৰিলক্ষিত হয়। আনহাতে 14 মাৰ্চত ৰাজ্যৰ বিভিন্ন স্থানত শিলাবৃষ্টি হয়। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি অসমত বৰষুণৰ পৰিমাণ 7-6% হ্ৰাস পাইছে। জানুৱাৰী ফেব্ৰুৱাৰী মাহত সাধাৰণতে যিমান বৃষ্টিপাত হ'ব লাগে তাতকৈ 7-6% কম হৈছে এইবাৰ বৰষুণ। ৰাজ্যৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত হল আৰক্ষীৰ প্ৰধান সঞ্চালক জে.পি. সিং। এই মুহূৰ্তত জনাবলৈ ওলাইছে এটা ব্ৰেকিং নিউজ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ অব্যাহত আছে তদন্ত। বহু জিলাৰ পৰা আৰক্ষী আটক কৰিছে বহু কেইজন অভিযুক্তক। প্ৰশ্ন কাকত ফাদিলক লৈ মঙ্গলবাৰে নিশা পুনৰ লখিমপুৰৰ পানীগাঁৱৰ পৰা এজন ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে। ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে সল্ট বুক একাডেমীৰ পৰা বহু কেইজন ছাত্ৰক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। প্ৰশ্ন কাকত ফাদিলক লৈ CIDয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ মাজতে বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান জে.পি. সিং উজনি অসমৰ বহু কেইখন জিলাৰ আৰক্ষী অধীক্ষকে বৈঠকত বহিব। আৰক্ষী সঞ্চালক প্ৰধানগৰাকী প্ৰশ্ন কাকত ফাদিলৰ সমস্ত ঘটনাৰ তদন্তৰ বুজ ল'ব সঞ্চালক প্ৰধানগৰাকী। এনেধৰণৰ নিত্য নতুন খবৰ পাবলৈ আমাৰ টাইম ফৰ আসাম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'ত এটা লাইক কৰি দিব। আপোনালোকৰ একটা মূল্যৱান লাইকে আমাক ভিডিঅ'